বহুত জানিবলৈ চেষ্টা কৰি আছিলোঁ যে আমাৰ তাত আচলতে কিমান ৰেজিষ্টাৰ্ড কোঅপাৰেটিভ ছ'চাইটি আছে আৰু ইয়াৰ ভিতৰত কিমান এক্টিভ কোঅপাৰেটিভ ছ'চাইটি আছে। তো সেই সময়ৰ পৰাই আমাৰ বিষয়াবিলাক কেতিয়াবা 3000 কেতিয়াবা 4000 এনেকুৱা বিভিন্ন নাম্বাৰ মোৰ আগত কৈ আছিলে, কিন্তু সঠিক নাম্বাৰটো ক'ব পৰা নাছিলে। আৰু সেইকাৰণে মই বাৰম্বাৰ কৈ আছিলোঁ যে ডাটাটো আগতে আপোনালোকে বনাওক আৰু ছাবমিট কৰক। ফাইনেলি এইটো বছৰৰ আৰম্ভণিত আমাৰ ডিপাৰ্টমেণ্টৰ পৰা ক'লে যে আমাৰ 4000 মান আছে, কিন্তু এক্টিভটো 1000ৰ অলপ ওপৰত আমাৰ এক্টিভ সোমালৈ আমাৰ তাত চলি আছে। তো তেতিয়া মই ক'লোঁ যে 1000 সোমাবাই যদি বা 1000 কোঅপাৰেটিভ ছ'চাইটি যদি আমাৰ ঠিক চলি আছে, এইটোতো আমাৰ কাৰণে বহুত ডাঙৰ এটা মেছেজ, বহুত ডাঙৰ এটা বিষয়। তো এইটো মানে এৰি দিয়া নাযাব, সেইটো আমি আগুৱাই লৈ যাব লাগে। তো সেইকাৰণে আজি এই এৱাৰনেছ প্ৰগ্ৰামটো আয়োজন কৰিছে। আমাৰ ভাৰতৰ গৃহমন্ত্ৰী ডাঙৰীয়া অমিত শ্বাহ ডাঙৰীয়া কোঅপাৰেশ্যন ডিপাৰ্টমেণ্টটো চাই তেখেতৰ লগত মই 2-3বাৰ কথা পাতিলোঁ। আৰু লাষ্টবাৰ যেতিয়া তেখেতৰ লগত মই দিল্লীত কথা পাতিলোঁ যোৱা জানুৱাৰী-ফেব্ৰুৱাৰী মাহত, তেতিয়া তেখেতে ক'লে যে তুমি গোটেইখিনি অৰ্গেনাইজ কৰি লোৱা। ইয়াৰ পিছত গুজৰাটৰ যিটো আমাৰ সমাবাই কোঅপাৰেটিভ ছ'চাইটিবিলাক চলি আছে, তাৰ লগত আমাৰ BTRৰ ছ'চাইটিবিলাকৰ লগত আৰু আমাৰ অফিচিয়েলছবিলাকৰ লগত আমি এটা ইণ্টাৰেকশ্যন কৰাই দিম আৰু এই মডেলটো চাই পেলাই কাম কৰিব পাৰিব। আমি গুজৰাট বুলি ক'লে সকলো জানো যে কোঅপাৰেটিভ ছ'চাইটিটো তাত বহুত ষ্ট্ৰং, তাত আমুল আছে, বেলেগ বেলেগ আছে। তো সেইবিলাক কোঅপাৰেটিভ ছ'চাইটিবিলাক বিৰাট ষ্ট্ৰং। ইভেন যিটো আছে আমাৰ লিজেট পাপৰ, আমি চবে পাপৰ খাওঁ, লিজেট পাপৰটো এটা কোঅপাৰেটিভ মডেলতে চলে। মই আজিৰ পৰা 10 বছৰ আগতহে গম পালোঁ, 10 বছৰমান হ'ল, যে পাপৰৰ প্ৰডাকশ্যনটো বেংগলৰ এইফালে ভাল নহয়। মই প্ৰায় 10 বছৰমান আগত পুনাত লিজেট পাপৰটো কেনেকৈ বনাই সেইটো চাব গৈছিলোঁ। আৰু তেতিয়া সেইটো অধ্যয়ন কৰি গম পালোঁ যে ইফালে পাপৰ বনোৱাটো অলপ হিউমিডিটি আৰু এই গোটেই ৱেডাৰটো লৈ পেলাই অলপ অসুবিধা হয়, কিন্তু সিফালে পাপৰবিলাক ভালকৈ বনাব পাৰে। লিজেট পাপৰৰ এটা পুনাৰ যিটো মডেল আছিলে, তাত প্ৰায় 400 মান মানুহ এটা ইউনিটত কাম কৰে। এইটো চবে মহিলা হয়, অফিচাৰজনো মহিলা, কাম কৰাজনো মহিলা, 100% মহিলা। আৰু বহুত বছৰৰ পৰা চলি আছে, বহুত বছৰৰ পৰা এইটো চলি আছে। তাত মানে এটা কথা ভাল লাগিল যে ইয়াত মানে হাইৰাৰ্কি বুলি যিটো কয়, ওপৰ কোনোবা ওপৰত কোনোবা তলত এনেকুৱা নাই। এই 400 মহিলাবিলাক যে ছ'চাইটিৰ মেম্বাৰ, তেখেতসকলে কি কৰে, ৰাতিপুৱা আহি সকলো কোনে কিমান কেপাচিটি আছে, ইমান কিলো পাপৰৰ এই যে কি কৰে, এইটো বেলিবলৈ এইটো ৰেডি কৰি যে আটা গুড়াৰ নিচিনা, সেইটো মানে লৈ যায়। ৰাতিপুৱাৰ পৰা মেচিনত এইটো বনায়, পাপৰৰ এইটো মিক্সিংটো কৰে, মানে আটা মাৰাৰ নিচিনা। আৰু ইহঁতে সেই ফৰ্মুলাটো কাকো নকয়, কিমান জলকীয়া দিয়ে, কিমান নিমখ দিয়ে, কিমান জিৰা দিয়ে, এইটো মানে কাকো নকয় ইহঁতে ফৰ্মুলাটো। কাৰণ এইটো সবচে ডাঙৰ ছেক্ৰেটটো এইটো ইহঁতৰ সেইটোৱে। সেইটো যদি কোনোবা গম পাই গ'ল, তেতিয়া পাপৰটো বেলেগেও বনাই দিব। তো এইকাৰণে কাকো নকয়। ইহঁতে কি কৰে, মানে পাপৰটো পূৰা বেলি পেলাই এইটো ৰেডি কৰি থৈ দিয়ে। আৰু ৰাতিপুৱা 7টাৰ পৰা মহিলাসকলে লাইন ধৰে। যিসকলে আগৰ দিনা লৈ গ'ল পাপৰটো, কোনোবা 3 কিলো লৈ গ'ল, ঘৰত লৈ যায়। সৰু সৰু বেলনা আছে, ডাঙৰ ডাঙৰ আছে, যদি যি চাইজৰ লাগে ঘৰত যাই 3 কিলো 4 কিলো পাপৰ বেলিলে। তাৰপৰা পাপৰ ওলাল 200, 300, 400, 500, 1000। নেক্সট দিনা মৰ্ণিং পাপৰখিনি লৈ আহে ওজনটো চাই
5% 10% ওপৰ নিচে হয় কিন্তু ওজনটো চাই পেলাই পাপৰটো চাই পেলাই ৰাখি দিয়ে আৰু পইচাটো দি দিয়ে তে আপোনাৰ 3 কিলো বেলিলে ইমান পালে 700 টকা পালে আৰু এজনে আহিলে ই ক'লে যে মই 4 কিলো বেলিছো ই মানে 1000 টকা পালে ই মানে লৈ গ'ল তেনেকা কৰি পেলাই সবে পইচাটো লৈ যায় ডেইলি বিজনেছ ইয়াত মানে কালি দিন পৰহি দিন এনেকুৱা নহয় আৰু আচৰিত কথাটো এইটো যিটো নেকি আমাৰ তলত পৰা টান আছে একদম মেম্বাৰৰ পৰা ডাইৰেক্টৰলৈকে হাজিৰাহে ল'ব লাগে কিন্তু বুজিছেনে এই ইউনিটৰ যিজন ডাইৰেক্টৰ আছে তেখেতৰ দৰমহাটো মই যোৱা সময়ত ৬৫,০০০ তো ৬৫,০০০টো হিচাপ কৰে একদিনত কিমান পৰে বুজিছেনে যিদিনা ধৰি লওক ৪,০০০ পৰে যিদিনা আহিলে সেইদিনা ৪,০০০টো গধূলি চাইন দিও লৈ যাব লাগিব ডাইৰেক্টৰ ডেইলি মানে এই ডাইৰেক্টৰ বুলি যে মই মাহৰ মূৰত ল'ম 2 মাহত ল'ম এনেকুৱা নহয় মানে ডাইৰেক্টৰো সেইদিনাই পইচাটো লৈ যাব লাগিব ৪,০০০ হয় ৫,০০০ যিমান পৰে আৰু যিদিনা নাহে সেইদিনা পইচা নাপায় যিদিনা নাহে সেইদিনা পইচা নাপায় গতিকে এইটো ভাল কথা হয়নে যিদিনা নাহে ইয়াৰ কিয় ল'ব লাগে আমাৰ অফিচাৰবিলাকে 10 দিন 15 দিন নাহে মাহৰ মূৰত আহে 1,50,000 60,000 দৰমহা লয় কোনো খুদা পইচা নাই মই সেই মডেলটো বহুত ভাল পাইছোঁ আৰু বহুত বছৰৰ পৰা তেনেকৈ চলি আছে পিছত একে মানে সেই কোম্পানীয়ে সাইডত একে এই কোঅপাৰেটিভ সোসাইটিয়ে সাইডত সাবন বনায় ইটো একে সিস্টেমতে চলায় ডিটারজেন্ট বনায় ইটো একে সিস্টেমতে চলায় মানে বহুত ডাঙৰ এটা কেম্পাছত কোঅপাৰেটিভ মুভমেন্টটো বহুত ভালকে কৰি আছে যিটো নেকি আমাৰ তাত সম্ভৱ হয় কিন্তু আমাৰ তাত আজিলৈকে কৰা নাই